শনিবাৰে কামৰূপৰ পলাশবাৰীৰ জাৰুবৰীত আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। মঞ্চত হঠাৎ খং উঠিল জুবিনৰ। খঙৰ কাৰণ এই গামোচাখন। কিয় গামোচা দলিয়ালে জুবিনে? এই গামোচাবোৰ নিকিনিব। হয়, আচলতে বহিৰাজ্যৰ পৰা অহা এই গামোচাক লৈ ক্ষুণ্ণ জুবিন। আয়োজকসকলে এইখন গামোচা নিকিনিব। এইবোৰ গামোচাহে দক্ষিণ ভাৰতৰ পৰা। অসমৰ গামোচা বব অসমৰ শিপিনীয়েহে জানে। এই গামোচাবোৰ নিকিনিব। এইবোৰ চাউথ ইণ্ডিয়াৰ পৰা আহে আৰু আমাৰ ল'ৰা ছোৱালী যিবিলাকে নিজে বনায় শিপিনী আমাৰ তাহাঁতক ধ্বংস কৰি আছে। চ' ডোণ্ট বাই ইট। এইবিলাক গামোচা নিকিনিব। এইবিলাক একদম বেয়া আৰু গোটেই স্ক্ৰেচ কৰি দিয়ে গোটেই। কাৰণ তাহাঁতি বনাব জানে। অসমীয়া গামোচাখন আমিহে জানে বনাব। সি কেনেকৈ জানিব অসমীয়া বনাব অসমীয়া গামোচা? চ' ডোণ্ট বাই ইট। বহিৰাজ্যৰ গামোচাই অসমৰ বজাৰ দখল কৰি থলুৱা শিপিনীক মাধমাৰ সোধোৱাৰ সময়তে জুবিনৰ এই খং স্বাভাৱিক। থলুৱা শিপিনীৰ থলুৱা গামোচাই পোৱা উচিত উপযুক্ত মৰ্যাদা। কিছুদিন পূৰ্বে ডিঙৰ এখন সভাত বাকীৰৰ গামোচা পিন্ধোৱাৰ বাবে ক্ষুব্ধ হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল বিধায়িকা আঙুৰলতা ডেকাইও। গামোচা কোনখন ডিঙিত লৈ আছো আজি এবাৰ চাওকচোন, চুই চুই কোনখন গামোচা লৈ আছো। এনেকুৱা গামোচা ল'বলৈ মন যায় নেকি? এতিয়া মই প্ৰতীক হিচাপে লৈ আছো, কিন্তু আন্তৰিকতাৰে নাই লোৱা। এইখন ভাজ লগা গামোচা লৈ থাকিব পাৰি নেকি অসমীয়া শিপিনীৰ মানে আমাৰ গুৰুজনাৰ জন্মস্থানত? মিৰ্জাৰ পৰা জোন ৰাভাৰ সহযোগত নিউজ ডেস্ক, প্ৰাগ নিউজ।